হেৰস্ত বহুত দিনৰ মূৰত এটা ঘৰুৱা নৰ্মেল ভিডিঅ' দিত মানে কি গমটো পাইছে ৩-৪ দিন পিছৰ পৰাই আমাৰ এটা যাত্ৰা আৰম্ভ হ'ব গৈ আছোঁ কেৰেলা কাৰত সুৰুজৰ ভনীয়েকৰ বিয়া তো আমি ২৬ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিম ৩ তাৰিখে বিয়া আছে তো পাই যাব লাগে লাহে আৰু আমাৰ ঘৰটো অলমষ্ট সম্পূৰ্ণ হ'লে কালাৰ কৰি আছে এতিয়া তো ঘৰটোত আমি কিছুমান ইউনিক বস্তু কৰিছোঁ সেইটো একবাৰ দেখাই দিওঁ আহক কিন্তু ফাৰ্ষ্ট এইখনে জিমনি পুৰা মই ছাৰ্ভিচিং কৰি আনিলোঁ যোৱাকালি এইখনে যাব কেৰেলা আমি 4জন বৰ্তমানলৈকে 3জন হৈ আছে আৰু একজন যাম কৰি আছে আমি 4জন যাম কোন যাম বাৰু গম পাব যোৱাকালি কুলেণ্টৰ পৰা মবিলৰ পৰা ব্ৰেক অইলৰ পৰা মানে প্ৰায় 12,000 মান টকা গৈছে ফুল ছাৰ্ভিচিং দিছোঁ কাৰণ ইমান লং ৰাইড 8,000 কিলোমিটাৰমান হ'ব টোটেল আৰু এইকেইটা চকাই অলপমান তেলটো বেছিকৈ খায় মানে এইকেইটা চকা লগোৱাৰ পৰা 2-3 মাইলেজ কমি গৈছে কিন্তু চলাই কমফৰ্ট আছে আৰু ষ্টেবিলিটিটো বাঢ়ি গৈছে তো আমাৰ চেৰি টাইলছ লগোৱা হৈ গ'ল আৰু এইফালে এইখিনি দিছোঁ সিহঁৰ কাৰণে চাইকেলৰ কাৰণে চাইকেলখন মই মানে ইয়াতে থৈ দিম আৰু ইয়াত চাগে গ্ৰিল বা কিবা থাকিব আৰু এনেকুৱাকৈ আৰু এইফালে সেই চাওক মেইন লাইনটো তাত আহিছে মানে এইফালে মেইন লাইনটো আহিছে আৰু বাকী ইয়াতে গ্লাছ লগাই দিলোঁ মানে আগতে গ্লাছ নাছিল ফাৰ্ষ্টটো লোৱাৰে বনাইছিলোঁ কিন্তু কিবা এটা ভাল লগা নাছিল সন্মুখখিনি সেইকাৰণে এই এলুমিনিয়াম সেই দি পিনে গ্লাছ দি দিলোঁ আৰু লোহাখিনি আছে ওপৰত মই দেখাই দিছোঁ যি ফাৰ্ষ্ট লোহা আনিছিলোঁ ইয়াৰ পৰা এই লোহা কাৰণ ওপৰৰ পিনেতো সেই নাই আৰু লোহা দিলোঁ এইখিনি গ্লাছ দি দিলোঁ কেনেকুৱা লাগিছে মানে চবচে ভাল এইখিনি লাগিছে কিয় জানেনে এই টেৰা কটাখিনিৰ কাৰণে এটা ঘৰৰ ৰিয়েল বিউটি আনি সদায় পোহৰে দিয়ক আপোনাৰ যিমান পোহৰ পৰিব সিমানেই বেছি ভাল লাগিব এতিয়া ঘৰটোৰ ভিতৰত বলক চবচে ইণ্টাৰেষ্টিং বস্তু লেতেৰা হৈ আছে এইবিলাক এইকেইটা চাওক এইকেইটা হৈছে প্ৰফাইল লাইট এইকেইটা লগাই দিছোঁ মানে বেলেগ আৰু লাইট দিয়া নাই আৰু এই এনেকুৱা গোল লাইট বেছি দিয়া নাই এইকেইটা প্ৰফাইল লাইট তো এই লাইটকেইটাৰ কি আছে ভিতৰত ষ্ট্ৰিপ আছে ষ্ট্ৰিপ লাইট যি আছে ষ্ট্ৰিপ লাইট ভৰাই দিছোঁ তো এই লাইটকেইটা যদি জ্বলে এনেকুৱা হ'ব চাওক এটা জ্বলিল সেই দুটা জ্বলিল পূৰা পোহৰ আৰু এইফালে এইটো দিয়া গৈছে এক ছেকেণ্ড দেখাই দি আছোঁ এই পূৰা পোহৰ কৰে মানে আপোনাৰ চিলিংখন কাটি এনেকুৱা ধৰণৰ সেই ভৰোৱা গৈছে ওপৰত এনেকুৱাকৈ আৰু তাৰপিছত এই ওপৰত এইডাল ডিফিউজাৰডাল মাৰি পিনে এনেকুৱাকৈ দিয়া গৈছে আজিকালি মানে বহুত চলি আছে এইটো প্ৰফাইল লাইট বুলি কয় আৰু যদি কিবা কাৰণত লাইটটো বেয়া হয় এই লাইট বেয়া নহয় আচলতে লাইটটো কি হয় 6-7 বছৰ পিছত ইয়াৰ পাৱাৰটো কমি যাব তো এই ষ্ট্ৰিপকেইডাল এনেকৈ খুলি পিনে আৰু ভৰাই দিব পৰা যায় সেই মানে এনেকুৱা ধৰণৰ ষ্ট্ৰিপ আছে ইয়াতে এটা দুটা এনেকৈ মাৰা আছে দুটা আৰু এইটো চলাৰ কাৰণে এটা মেচিন আছে মেচিন এইটো এই তাত ভৰাই থৈ দিছে মানে তিনিটা মেচিন আছে ইয়াৰ এটা মেচিন তো নতুনকৈ ট্ৰেণ্ডিঙত চলিছে এইটো আপোনালোকে যদি ঘৰ বনাই চিলিংখনত ইমান কাট আউট নিদিব উল্টা পাল্টা এইবিলাক চিলিংখন প্লেইন বনাই এনেকৈ প্ৰফাইল লাইট দি দিব বঢ়িয়া লাগে আৰু তাৰপিছত আমাৰ খিৰিকীবিলাকো হৈ গ'ল এইবিলাক খিৰিকী আপোনাৰ ডমাল না দামাল বুলি কয় এইটো মানে নৰ্মেল এলুমিনিয়ামতকৈ অলপ ভাল হয় এলুমিনিয়াম হয় কালাৰিং এলুমিনিয়াম আৰু এনেকৈ দি দিছোঁ গ্ৰিলখিনিতো পিছফালে আছে তো ভিতৰৰ পৰা ভাল দেখি আৰু এনেকুৱা মানে যিমান ইউনিক কাম কৰিব পাৰে ঘৰটোত কৰিছোঁ আৰু তাৰপিছত এই দৰ্জাকেইখন ভিতৰত দৰ্জাকেইখন কি কৰিছোঁ এনেতো ৰেডিমেড দৰ্জাও পায় তো আমি কি কৰিছোঁ এই প্লাইউড আনিছোঁ এনেকুৱা প্লাইউড আনি পিনে ওপৰত চানমাইকা এখন পেষ্ট কৰিছোঁ কৰি পিনে এই এনেকুৱা ষ্ট্ৰিপ টাইপ এনেকুৱা পাইনা এনেকুৱা ৰোল টাইপ এই ষ্ট্ৰিপ আঠাই দি এনেকৈ এটা ডিজাইন বনাই দিছোঁ তো এতিয়া এনেকুৱা লগা হৈছে চাওক এনেকুৱা লগা হৈছে কি মজা এতিয়া কালাৰ চালাৰ কৰিব বাকী আছে কালাৰ চালাৰ কৰিলে ভাল লাগিব মানে এইখিনি এনেকুৱা আৰু গোটেইকেইখন দৰ্জাতে এনেকুৱা কৰিছোঁ এইখন চাওক সিহঁত দৰ্জা বাথৰুমৰ তো ইয়াত মানে খৰচটোও কমি যায় এইখন পাকঘৰত দৰ্জা চাওক খৰচটোও কমি যায় আৰু দৰ্জাকেইখন এনেকুৱা লাগিব ৱাও মানে আমাৰ ৰুম এডিটৰ্ছ আছে না চবখিনিতো আমিয়ে কৰোঁ ন তো আপোনালোকক লাগিলে বনাই দিম ৰুম এডিটৰ্ছ এনেকুৱাকৈ যেনেকুৱা লাগে মানে আৰু বাকী যিটো মোৰ ৰুম যিটো বেডৰুম ইয়াত এনেকুৱা গ্লাছ দিছোঁ পুৰা সেই হ'ব পাৰে মজাকৈ আৰু আমাৰ ঘৰটোৰ এটা প্ৰব্লেম হৈছিলে পানী পৰে ন সেইকাৰণে চিলিংখন এইখিনি বেয়া হৈছিলে তো এই যিটো বক্স আছে পিছফালে বক্স দিছিলোঁ না এই বক্সটোত টাইলছ লগাই দিলোঁ এনেকুৱাকৈ টাইলছ লগাই দিলোঁ পুৰা তো এতিয়া পানীটো নপৰে তো এইখিনিতো আৰু উপায় নাই এইখিনিতো এনেকুৱা কালাৰ চালাৰ কৰি দিব লাগিব বাকী ঠিকে আছে বাকী আৰু ধৰক 2 মাহমানৰ ভিতৰত ঘৰটো সেই কৰিব পৰা যাব আৰু ল'ব পৰা যাব তো এতিয়া বলক আমি এটা কাম কৰোঁ মোৰ যি টেটু আছে এই টেটুটো মানে আপোনাৰ মনত আছে নে এই যে ভিয়েটনামত যাওঁতে মই এই টেটুটো বনাইছিলোঁ যে মই কেমেৰা লৈ ঘূৰি ফুৰোঁ আৰু ফ্লাইটখনো দিছিলোঁ কিন্তু এই টেটুটো কিবা আধৰুৱা হৈ আছিলে মই অনলি ফ্লাইটত নুঠোতো তো বলক টেটুটো অলপ মডিফাই কৰোঁ কিবি মই আহিছোঁ আৰ্টিষ্টিকা পাথসালাৰ এয়া নিপন দাস টেটু ষ্টুডিঅ' হয় তো বলক মোৰ হাতখনৰ এইটো মানে এইটো কমপ্লিট হোৱা নাই তাৰমানে কনচেপ্টটো কেনে আছে জানা না ভাই যে মই অসমৰ ঘূৰি থাকোঁ কেমেৰা লৈ পিনে আৰু মাজে মাজে ফ্লাইটতো যাওঁ
কিন্তু মইতো অনলি ফ্লাইটত নুঠো না মই চাইকেলো চলাওঁ গাড়ীও বাইকো চলাওঁ গাড়ীও চলাওঁ তো গোটেইখিনি মানে এতে সোমাব যাব মানে অলপ এইফালে আমাৰ টেটু আৰ্টিষ্ট আছে নিপন দা জানে আৰু পাঠশালাত টেটু ষ্টুডিঅ' তো এইটোত মানে এতিয়া কি কৰিলে ভাল হ'ব কেনেকুৱা কি এতিয়া তোমাৰ কনচেপ্টটো তুমি মোক কৈছা হয় ন এতিয়া ধুনীয়া আছে ট্ৰাই কৰোঁ এতিয়া আমি নকওঁ পিছত কৈ আছোঁ কি থাকিব ইয়াতে মোৰ মানে দেহাটো মানে সুমনৰ দৰে ফলিহেন নকৰোঁ মোৰ কি পলি নাম কনচেপ্ট আছে কি এইটো কি কনচেপ্ট কচোন এইটো চকু আমাৰ হিউমেন বডিৰ সবচে পাৱাৰফুল বস্তু হৈছে চকু আছে সেইকাৰণে এতিয়া আঁকি থৈছোঁ গম পাইছা আৰু বাকী এটা ৰামো বনাইছে যোৱাকালি ৰামটো দেখাই ৰামটো এটা আধা হৈ আছে নিপন দাই বনাইছে ৰাম মানে কিছা হ'ব আৰু এইফালে এটা আছে এইটো সেই আৰু কি এইটো ইগল বাকী এতিয়া মতটো আৰম্ভ কৰোঁ দেখাই আছোঁ আপোনালোকক কি কৰা যায় প্ৰথমতে চাইকেল মোৰ জীৱনৰ সাৰথি বুঢ়া হোৱালৈকে এইখন কেতিয়াও বাদ নিদিওঁ চলোৱা তো ফাৰ্ষ্ট চাইকেলখন টেটুটোৰ ওপৰত দিলোঁ যে মই অসমৰ ইমূৰ সিমূৰ চাইকেল লৈ ঘূৰিব বিচাৰোঁ হৈ গ'ল চাইকেল নেক্সট গাড়ী আৰু বাইক নেক্সট মই এনেকুৱা ধৰণৰ গাড়ী চলাওঁ এইখন জিমনিও হ'ব পাৰে থাৰো হ'ব পাৰে ন' মেটাৰ গছ দি দিলোঁ এডাল আৰু টেটুত এটা মেইন বস্তু যে নিডিল যি ব্যৱহাৰ কৰে এজন মানুহক এটাই নিডিল ন আৰু এখেতে আজি প্ৰায় 7-8 বছৰ টেটু আৰ্টিষ্ট হিচাপে কাম কৰিলে আৰু এখেতে যিমান নিডিল ব্যৱহাৰ কৰিছে ইয়াত থৈ দিছে এইবিলাক যে নিডিল দেখিছে এই চব নিডিলেৰে এখেতে টেটু বনাইছে নিডিল ব্যৱহাৰ কৰি কৰি থৈ দিছে চব নিডিল এইবিলাক কাবাৰ ব্যৱহাৰ কৰিছে আৰু এইবিলাক আৰু মদটো ব্যৱহাৰ কৰি উঠি এতিয়া ইয়াত থৈ এইটো এক্সট্ৰা নিদিলোঁ এইটো কেনেকুৱা এইটো বেলেগ অলপ এইটো কেনেকুৱা মানে ভাল কোৱালিটিৰ মানে একদম আচ্ছা এইটো পেন মেচিন এটা আছে পেন মেচিনৰ কাৰণে এইটো তোমাৰ চাওক টেটু যাতা বলাব নালাগে টেটু সদায় আপোনাৰ জীৱনটোত যোনে ৰিফ্লেক্ট কৰে বা আপুনি যাক বহুত ভাল পায় বা যি বস্তু ভাল পায় সেই বস্তুৰ মোৰ জীৱনটোত মানে এইটোত ৰিফ্লেক্ট কৰে মানে যে মই গাড়ী বাইক অসমত কেমেৰা লৈ ঘূৰি ফুৰোঁ চাইকেল চলাওঁ তো এইটো বনাই দিলোঁ তো হৈ গ'ল টেটুটো মই সুমনে বুজাই দিব কি আছে এইটো তাৰ মানে ধৰ পৰিৱেশৰ মাজত তই কেমেৰাটো লৈ কেতিয়াবা বাইক লৈও যা কেতিয়াবা কাৰ লৈও যা কেতিয়াবা চাইকেল লৈও যা কেতিয়াবা উৰা জাহাজত ধৰ থাইলেণ্ডো যা গছ আছে সৰু চৰাইও দিছোঁ এই মাজতে ধৰ টাৱাং গৈছিলে কেনে নাংমান পাহাৰ একবাৰে গৈছা না বাইক লৈ সেইকাৰণে দোকান এইফালে অসমৰ মেপ অসমখনৰ চাৰিওফালে মই কেমেৰা লৈ এনেকে বাইক চাইকেল কাৰে দি ঘূৰি ফুৰোঁ তো আপোনাৰতো বহুত টেটু বনালে সেইটো কেনে লাগিল মানে একদম আনকমন লাগছে এনেতো লাইফত বনোৱা নাই কতো ফাৰ্ষ্ট টাইম বনাইছো আৰু বহুত বেছি ভাল লাগছে থেংক ইউ তোমাৰ সেইখিনি বহুত ভাল লাগিল আৰু আপোনালোকে যদি টেটু বনাই আহিবা পাঠশালাত আৰ্টিষ্টিকা ন আৰ্টিষ্টিকা নামটো ভাল লাগছে আৰ্টিষ্টিকা এখানে তাতে আছে এই পাঠশালাৰ আইডি গমেই টাউনত আছে আৰু পাঠশালাৰ দেহেশ্বৰত নাম্বাৰ চাম্বাৰ থাকো দিয়ক তো বাই তো আপোনালোকে কমেণ্ট কৰি কওক টেটুটো কেনেকুৱা হৈছে ভালকৈ চাওক একবাৰ যেন মোৰ গোটেই জীৱন ইয়াত ৰিফ্লেক্ট কৰিছে উইচ ইজ মি জাষ্ট মই নাই মই আছোঁ বাইক চলাই মই আছোঁ গাড়ীৰ ভিতৰত মই আছোঁ প্লেনৰ ভিতৰত মই আছোঁ চাইকেলত মই আছোঁ কেমেৰাত মই আছোঁ এতিয়া কিছুমানে টেটু ভাল পায় কিছুমানে বেয়া পায় আমি চবকে ৰেচপেক্ট কৰিব লাগে কিন্তু টেটুৰ এই যিটো কালচাৰ এইটো বহুত পুৰণি দিয়ক এটা সময়ত মানুহে টেটু এইকাৰণে বনাইছিল যে যাতে জংঘলত গ'লে বাঘ ভালুক বা যিবিলাক যায় এটেক কৰিব তেওঁ ভয় খাইছিল কিবা এটা যে মানুহটোক যদি আমি নৰ্মেল যাওঁ যদি কেনেকুৱা লাগিব আৰু যদি গাত পূৰা টেটু বনাই পূৰা কলা যদি বনাইছোঁ কেনেকুৱা লাগিব তাৰপিছত আৰু কিছুমান ট্ৰাইব আহিল যি ট্ৰাইবে নিজৰ পৰিচয় দিবৰ কাৰণে টেটু বনালে কিছুমান ট্ৰাইব আছে যে তাৰ নিজা টেটু থাকে এনেকুৱা ধৰণৰ কিন্তু এই কালচাৰটো বহু হাজাৰ বছৰ পুৰণা আৰু এই পৃথিৱীৰ প্ৰায় 36% মানুহৰ দেহত টেটু আছে মই আপোনালোকক ইনস্পায়াৰ কৰা নাই টেটু বনাবলৈ কিন্তু বস্তুটো ভাল লাগে সেইকাৰণে বনাইছোঁ এতিয়া এই টেটুটোত থকা এটা কাম কৰিব গৈ আছোঁ সেই তলৰ গাড়ীখনেৰে কেৰেলা তো আশা আছে কেৰেলাৰ গোটেই যাত্ৰাটো আপোনালোকে চাব 26 তাৰিখৰ পৰা আৰম্ভ কৰিম ফাৰ্ষ্টটো কইনাৰ বিয়াখন ইয়াত খাই যাম 25 তাৰিখত কইনাৰ বিয়া তাততো আৰু চাউথ ইণ্ডিয়াৰ কেনেকুৱা বিয়া হয় কেনেকুৱা কি হয় আৰু এটা কথা ভাবিছোঁ যে যাওঁতে পুৰীত যিহেতু পুৰী পাম জুবিনদাৰ কাৰণে এগছি চাকি জ্বলাই যাম যাতে জুবিনদাৰ আত্মাই শান্তি পায় তো থেংক ইউ